हेलो फ्रेंड्स मैं मौसुमी আজি আপোনালোকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজিৰ ভিডিওটোত মই আপোনালোকক দেখুৱাম যে মেখেলা এখন সিলাই কৰাৰ পিছত কেনেকৈ সিলাই কৰা মেখেলা এখনৰ সাইড সিলাইটো কেতিয়াবা ফুলি থাকে সো এটো কেনেকৈ আমি ঠিক কৰিব পাৰো আইৰন নকৰাকে সিলাইৰ জৰিয়তে সেই বস্তুটো আজি মই আপোনালোকক দেখুৱাম সো আপোনালোকে ভিডিওটো চাবচোন শেষলৈকে যদি জানিব বিচাৰিছে আৰু ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক এটা কৰি দিব আৰু চেনেল যদি যিসকলে সাবস্ক্ৰাইব কৰা নাই কৰি লব আৰু চেনেল সাবস্ক্ৰাইব কৰোতে কাষৰ যেটো বেল আইকন থাকে হেতু আপোনালোকে প্ৰেছ কৰি দিব এতিয়া फ्रेंड्स দেৰি নকৰি ভিডিওটোলৈ আগবাঢ়ি যাও এটো সক फ्रेंड्स এখন হৈছে মেখেলাখন আৰু এটো কটনৰ হয় একেবাৰে কটনৰ মেখেলা হয় এখন আৰু এই মেখেলাখন অলৰেডি সিলোৱা হৈ গৈছে মোৰ হেতু মই আপোনালোকক দেখুৱাই দিছো এটো তলৰ ফালৰ অংশটো আৰু এটো হৈছে ওপৰৰ ফালৰ অংশটো আৰু এতিয়া মই আপোনালোকক দেখুৱাম মানে কোনটো অংশ মানে ফুলি থাকে সিলাইৰ পিছত সো এতিয়া চাওক মই এবাৰ দেখুৱাই দিছো আপোনালোকক ভালকৈ মেখেলাখন এটো চাওক फ्रेंड्स ইয়াতে ভিতৰত ফলছটো লগোৱা হৈ গৈছে মেখেলাখনৰ সম্পূৰ্ণ সিলাই মোৰ ইয়াতে হৈ গৈছে আৰু এতিয়া মই আপোনালোকক এই সিলাই হোৱা মেখেলাটোতে সাইড সিলাইটো ফুলি থাকে হেতু মই আজি আপোনালোকক এটো চাওক फ्रेंड्स মেখেলাৰ এই যেটো সিলাই কৰা অংশটো এটো চাওক যেটা দুটা পাৰ্ট মেখেলাৰ যেটা জয়েন কৰি সিলাই কৰা হয় হে অংশটো মই আপোনালোকক দেখুৱাই আছো আৰু এই অংশটোৱে আমাৰ যেটা সিলাই কৰো মেখেলাটো তেতিয়া আমাৰ ফুলি থাকে অকল মোৰ ক্ষেত্ৰত বুলি নহয় মানে সকলোৰে ক্ষেত্ৰতে মানে ফুলি থাকে এই মেখেলাটো সাইড সিলাইটো আৰু এটো আপোনালোকক মই এখানে দেখুৱাই দিছো আৰু এই সাইডটো যেটো ফুলি থাকে হেতু মানে কি পিন্ধাৰ সময়ত অলপ মানে দেখিবলৈ অলপ বেয়া দেখি সো সমান হৈ থাকিলে ভাল হয় বা প্ৰেছ কৰিলেও হেতু ঠিক কৰি লব পাৰি কিন্তু আপোনালোকে প্ৰেছ নকৰাকেও মানে এই যেটো মানে ফুলি থকা অংশটো হেতু আপোনালোকে ঠিক কৰি লব পাৰে হেতুৰ কাৰণে আপোনালোকে সিলাই কৰিব লাগিব কিন্তু তাৰে আগতে তলৰ যেটো এটা মেখেলা সিলাই কৰাৰ পিছত যেটো অংশটো থাকে তলৰ এটো চাওক জয়েন কৰা অংশটো এই জয়েন কৰা অংশটো আপোনালোকে জুনফালে ফোল্ড হয় মানে জুনফালে ভাঁজ খায় হেইফালে আপোনালোকে মানে ভাঁজ কৰি দিব ঠিক আছে ইয়াতে চাওক মোৰ মানে বাওফালে ভাঁজ খাইছে যেটো মেখেলাৰ দুই মূৰৰ সিলাইটো সো হেতুৰ কাৰণে মই বাওফালে দিছো আৰু ইয়াৰ ওপৰে ওপৰে আপুনি সিলাইটো কৰিব লাগিব আৰু সিলাইটো আমি ভিতৰেদি নকৰো ওপৰৰ যেটো মানে অংশটো আছে এনেকুৱাকে আমি সিলাইটো কৰিব লাগিব হেতু মই আপোনালোকক দেখুৱাম এতিয়া কেনেকুৱাকে কৰিব লাগে আৰু এটো আপোনালোকে অকল কটনৰ মেখেলা বুলি নহয় যিকোনো মেখেলাতে আপোনালোকে এই পদ্ধতিটো কৰি এই পদ্ধতিৰ মতে আপোনালোকে কৰিব পাৰিব সিলাইটো সো হেতু মই এতিয়া আপোনালোকক দেখুৱাম আৰু फ्रेंड्स যদি আপোনালোকে ইয়াতে মই যেহেতু মেখেলাৰ সিলাই দেখুৱা নাই যদি আপোনালোকে মেখেলাৰ সিলাই চাব বিচাৰিছে তেনেহলে মোৰ এই ভিডিও আছে এই ভিডিওটা আপোনালোকে চাব পাৰিব এটো বহুত আগতে দিয়া ভিডিও হয় গতিকে আপোনালোকে মানে স্ক্ৰিনত মই দেখুৱাই দিছো গতিকে আপোনালোকে চালে পাই যাব সো এই ভিডিওটা চাই লব যিসকলে ভালকৈ নাজানে মেখেলাৰ সিলাই সো এতিয়া মই আপোনালোকক দেখুৱাই আছো কেনেকৈ আমি সিলাই মানে সিলাই কৰি মানে মেখেলাৰ যেটো ফুলি থকা অংশ এটো ঠিক কৰি এতিয়া সব फ्रेंड्स ইয়াতে যেহেতু মোৰ মেখেলাটো গ্ৰীন কালাৰৰ হয় গতিকে ইয়াতে মই খুটাটো গ্ৰীন কালাৰৰে ব্যৱহাৰ কৰিছো আৰু তলৰ যেটো আমাৰ ববিনত খুটা থাকে হেতু আপোনালোকে যেটো কালাৰৰ মেখেলা হয় হে কালাৰৰে মেখেলাৰ খুটাটো ব্যৱহাৰ কৰিব মেখেলাৰ কালাৰৰ বিপৰীতে যদি বেলেগ খুটা ব্যৱহাৰ কৰে তেনেহলে দেখিবলৈ বেয়া হয় গতিকে যি কালাৰৰ মেখেলা হয় হেতুৰে ব্যৱহাৰ কৰিব এতিয়া চাওক ইয়াতে মই মেখেলাটো যেহেতু আমাৰ মেখেলাটো অলৰেডি সিলাই হৈ গৈছে হেতুৰ কাৰণে মই মেখেলাটো দুই মূৰত ধৰি এনেকুৱাকে মানে ভালকৈ মেলি লৈছো মেখেলাটো যাতে সিলাই কৰিবলৈ সুবিধা হয় আৰু মেখেলাটো আপোনালোকে অলপমান হাতেৰে প্ৰেছ কৰি থাকিব যেটা সিলাইটো কৰিব তেতিয়া সুবিধা হয় সিলাইটো কৰিবলৈ আৰু মেখেলাটো মই সিধাকে লৈছো চাওক ইয়াতে মই উল্টা সাইডে মই মেখেলাটো লোৱা নাই ইয়াতে সিধা ফালে মই মেখেলাটো লৈছো আৰু এনেকৈ আপোনালোকে মেখেলাটো সিলাই কৰিব লাগিব সিধা অংশতে ঠিক আছে মেখেলাটো উলুটাই নলব সিধা অংশতে আপোনালোকে মানে সিলাইটো কৰিব লাগিব তেতিয়াহে মানে যেটো আমাৰ ফুলি থকা সমস্যাটো হেতু মানে সমাধান হ'ব এতিয়া আপোনালোকে এনেকুৱাকে যেটো সিলাই আছিল আমাৰ মানে মেখেলা সিলাই কৰোতে যেটো এটা সিলাই হয় সেই সিলাইটোৰ ওপৰে ওপৰে আপোনালোকে ভালকৈ হাত দুখনেৰে প্ৰেছ কৰি টানি লব অকমান যাতে সিলাইটো ভালকৈ বহে ইয়াতে চাওক মই যেনেকৈ দেখুৱাইছো তেনেকুৱাকে আপোনালোকে মানে হাতেৰে দুইটা ফালে সিলাইৰ দুই মূৰৰ ফালে আপোনালোকে অলপ ধৰি ধৰি মানে সিলাইটো কৰি লব মেচিনেদি
যাতে ভালকৈ চিলাইটো বহি যায় আৰু যাৰ ফলত মেখেলাটোৰ ফুলি থকা সমস্যাটো যাতে নোহোৱা হয় ঠিক এনে ধৰণে আপোনালোকে অলপমান ধৰি লৈ চিলাইটো কৰি যাব লাগিব আৰু চিলাইটো যেনেকুৱা মানে মেখেলা চিলাইৰ পিছত যেনেকুৱা চিলাইটো থাকি গৈছে সেইটোৰ চিলাইৰ ওপৰতে কৰিব বেলেগ সাইডে চিলাইটো নকৰিব ইয়াতে মই সেই চিলাইটোৰ ওপৰে ওপৰে মই চিলাইটো কৰি গৈছো সো ইয়াতে এনেকুৱাকৈ আপোনালোকে চিলাইটো কৰি যাব এতিয়া চাওক মেখেলাটোৰ চিলাইটো সম্পূৰ্ণ হ'ব হৈছে গতিকে এইটো লাষ্টৰ ফালে মই দেখুৱাই দিছো একেলগে আপোনালোকক আৰু যেতিয়া চিলাইটো আপোনালোকৰ হৈ যাব চিলাইটো হৈ যোৱাৰ পিছত আপোনালোকে কেচিৰে কাটি ল'ব ঠিক আছে ইয়াতে মই দেখুৱাই দিছো এনেকুৱাকৈ আপোনালোকে কাটি ল'ব আৰু যেহেতু এতিয়া মেখেলাখন আমি উলাব লাগিব সো এনে ধৰণে আমি মেখেলাটো উলাব লাগিব কাৰণ অলৰেডি চিলাই হৈ গৈছে তাৰ বাহিৰে বেলেগ উপায় নাই সেইকাৰণে আমি এনেকৈ উলাব লাগিব মেখেলাখন মই চিলাই লৈছো এইটো চাওক আৰু এই অংশটো যেহেতু আমাৰ ফুলি থাকে গতিকে এতিয়া ফুলাটো এতিয়া প্ৰায় নোহোৱা হৈছে আৰু এই ওপৰৰ ফালে মই দেখুৱাই দিছো আপোনালোকক চাওক ভালকৈ তলৰ ফালেও দেখুৱাইছো আৰু ওপৰৰ ফালে মই আপোনালোকক দেখুৱাই দিছো আৰু এই অংশটোৱে আপোনালোকে মানে এনে ধৰণে চিলাই কৰি ধুনিয়াকৈ মানে সমান কৰি ৰাখিব পাৰে আৰু এইটো আপোনালোকে অকল চিলাই বুলি নহয় আইৰন কৰিও কৰিব পাৰে কিন্তু আইৰন কৰাতকে যদি ধৰক কিছুমানে আইৰন কৰিব বিচৰা নাই তেনেহলে আপোনালোকে এনে ধৰণে চিলাই কৰিও মানে প্ৰেছ কৰাৰ দৰে ধুনিয়াকৈ আপোনালোকে মেখেলাখন নুফুলাগেও মানে ৰাখিব পাৰিব সো ইয়াতে মই হেইটো আপোনালোকক আজি দেখুৱাই দিছো এটো বহুতৰে সমস্যা থাকে মানে সাইড চিলাইটো অলপ ফুলি থাকে সো এনে ধৰণে আপোনালোকে চিলাই কৰি ল'ব পাৰিব আৰু অকল মেখেলা বুলি নহয় কিছুমান চিলাইবোৰত যদি এনেকুৱাকৈ সাইড চিলাইবোৰ ফুলি থাকে সেই চিলাইবোৰতো আপোনালোকে এনে ধৰণৰ পদ্ধতি অৱলম্বন কৰিব পাৰিব আৰু চিলাই কৰোতে মেখেলাৰ সদায় এটা অংশটো আপোনালোকে মেচিনত ৰাখি চিলাইটো কৰিব লাগিব আমাৰ এনে মেখেলা দুটা পাৰ্ট থাকে কিন্তু আপোনালোকে যিখিনি অংশত চিলাই কৰিব সেই অংশটো আপোনালোকে মেচিনত মানে ওপৰত ৰাখি তাৰ যেটো মানে নেক্সট এটা পাৰ্ট থাকে হেতু আপোনালোকে তলত ৰাখি তাৰপিছত চিলাইটো কৰিব লাগিব আজিৰ ভিডিওটোত মোৰ দেখুৱাবলগীয়া এইখিনি আছিল আশা কৰো আপোনালোকৰ আজিৰ এই ভিডিওটো চাই ভাল লাগিছে বুলি যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে আপোনালোকে লাইক এটা নিশ্চয় কৰি দিব আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই আহিম আজিৰ ভিডিওটো মই ইমানতে সামৰিলো ধন্যবাদ